মনটো মাতি পঠিয়ালো কিয় আহি পোৱা নাই দেৰিয়ে হৈ গৈছে আহিলা বহা কওকচোন ইমান সৰহকৈ মাতি পঠিয়ালে যে আৰু অপেক্ষা কৰিব নোৱাৰো ডক্টৰ তাইক মই আজি এইখন ঘৰৰ পৰা লৈ যোৱা ব্যৱস্থা কৰিছো কাক অঞ্জনাক নে ডক্টৰ কলৈ ডিব্ৰুগড়লৈ লৈ যোৱা ব্যৱস্থা কৰিছো ডক্টৰ তাৰ সন্মান হৈছেনে মই সন্মত কৰোৱাইছো ডক্টৰ বিশ্ব ককাই দেউ তোমাক মই আকৌ কৈছো কথাটো তুমি এবাৰ ভালকৈ ভাবি চোৱা ভাবিবলৈ আৰু কিটো আছে এই বিশ্ব পতাক কাকতি ঘৰলৈ চাই সকলোৱে হাঁহি খিটখিন্দালি কৰাটো তুমি বিচাৰিছা নেকি নহয় ককাইদেউ তোমাৰ ঘৰখনত কেতিয়াও মই আনৰ ঘৰ বুলি ভবা নাই ককাইদেউ তোমাৰ ঘৰখনৰ বিপদ মানে মোৰ ঘৰখনৰ বিপদ বিনোদ অঞ্জনা অকল তোমাৰ ল'ৰা ছোৱালী নহয় সিহঁত মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে